गावनि असे फिसाज्लानि आखायावनो जिउ खोमानानै लानो गोनां जादों सासे बिमाया। बे समाव मोनसे दुखुनांथाव रादाब, ड्राग्स एडिक्टेड फिसाज्लानि आखाइनिफ्राय जोनोमगिरि बिमायाबो बारग'वाखै। गावनि जोनोमगिरि बिमाखौ बुथारदों ड्राग्स एडिक्टेड सासे फिसाज्लाया। बे दुखुनांथाव जाथाया बिटिआरनि गाहाय राजथावनि क'क्राझार नोगोरनि हाथिमाटायाव सोमजिदों। ड्राग्स बायनो रां बिनानै मोनैनि जाहोनाव गावनि असे बिमाखौनो खर'आव देनानै जिउ फोजोबदों ड्राग्स एडिक्टेड असे फिसाज्लाया। क'क्राझार सहरनि हाथिमाटा गामिनि थागिबि नगेन ब्रह्मनि 35 बोसोर बैसोनि पाट'फानि ब्रह्मआ बिमानिफ्राय ड्राग्स बायनो रां बिना मोनैनि गावनि असे बिमा पार्बती ब्रह्मखौ बुथारदों। गावनि असे फिसाज्लानि आखायाव जिउ गोमायो 80 बोसोर बैसोनि पार्बती ब्रह्मआ। मिथिनो मोननाय बादिब्ला क'क्राझार पुलिसा ड्राग्स एडिक्टेड सुबुं पाट'फानि ब्रह्मखौ बे समाव खाबाय। এটাতো ল'ৰাটো ৰিহাবত ৰাখিলেওতো এইটাক মানে এৰি দিব। পুলিচতো যেনেকৈ জেলত ৰাখিলেওতো তাক মেণ্টেলৰ কিবা কৰি এৰি দিব। কেতিয়াবা কি কৰে গভৰ্ণমেণ্টে, তাক জেলত ৰাখিলে মানে ড্ৰাগছ নাপাব, তেনেকৈ যদি ভাল হ'ব আৰু নহ'লেতো ক'ত হ'ব। আমাৰ নৱপ্ৰজন্মই এনেকুৱা যদি ড্ৰাগছ মই এইটো আশক মানে কি মানে যিটো সৰবৰাহী কৰে ড্ৰাগছ বিক্ৰী কৰে সিহঁতকে ধৰিব লাগে। সিহঁতকে ধৰিব লাগে। সিহঁতক সুধিলে গম পাব ক'ত কাৰ পৰা লয়, ক'ত পৰা কিনে, ক'ৰ পৰা আহে, এইবিলাক ধৰিব লাগে। সিহঁতকে চেছ কৰিব লাগে। ড্ৰাগছ এইবিলাক মানে বিক্ৰী কৰে সিহঁতকে ধৰিব লাগে, নহ'লে আৰু নহ'ব। এই তেনেকৈ খাই থাকিব, এইটো নহ'ব। তাৰমানে ইহঁতকে ধৰি পেলাই শেষ কৰিব লাগে। লাগিলে সিহঁতক ইনকাউণ্টাৰ কৰিব লাগে, বিক্ৰেতাক, নহ'লে শেষ নহ'ব। তেতিয়াহে ভয় খাব, তেতিয়াহে বিক্ৰী নকৰিব, ইনকাউণ্টাৰ কৰিব লাগে সিহঁতক। হয় হয় হয়। ঘটনাটো তাৰমানে আমিহে অলপ পিছতে গম পালোঁ, পিছতে শুনিলোঁ এনেকৈ ঘটনা। আমি জানামতে ল'ৰাটো হ'ল ড্ৰাগছ এডিক্টেড। কি নাম? পদ্ম ব্ৰহ্ম। ল'ৰাটো পইচা বুলি বিচাৰিছিল, সি বিচাৰি পোৱা নাই, সি মাৰি দিলে। কি দি মাৰিলে? চকা অস্ত্ৰৰে মাৰিলে না চকা নাই গম নাপাওঁ, কি দি মাৰিল নাজানো। মাৰ নামটো কি আছিল? মাৰ নামটো পাৰ্বতী। বয়স কিমান আছিল? বয়স হ'ব আৰু তাৰমানে আমাৰ বাজে হয়তো মোটামুটি 60 পাৰ হৈছে। ল'ৰা বয়স হ'ব 35। তেওঁ বিবাহিত আছিল না ডেকা ল'ৰা আছিল? বিবাহী আছিল। ড্ৰাগছ খাই মানে কিবা এনেকৈ ঘটনা ঘটি আছিল নেকি? পূৰ্বতে এনেকুৱা কাজিয়া চাজিয়া সৃষ্টি হৈ আগৰ পৰা তেনেকৈ মা দেউতাকে মাৰে, পইচা বিচাৰি নাপালে মাৰে, তেনেকৈ আমি শুনিছিলোঁ। আৰু ড্ৰাগছ এডিক্টেড হৈছিল আৰু ৰিহাবতো ৰাখিছিল গোটেই তেনেকৈ। ৰিহাবতো ৰাখিছিল। মানে ড্ৰাগছে নিজৰ মাক হত্যা কৰিলে। হয় হয়। ড্ৰাগছ খাব নাপালে থাকিব নোৱাৰে, তেনেকৈ এডিক্টেড হৈ গ'ল। কি চাকৰি কৰিছিল? চাকৰি নকৰে, দাদাটোৱে কৰে। দেউতাকে কিবা চাকৰি কৰিছিল? দেউতাটো প্ৰফেচাৰ লেকচাৰাৰ আছিল কলেজৰ পুলিচত। নামটো কি আছিল? নগেন ব্ৰহ্ম। হয় হয় হয়, তাতে লেকচাৰাৰ আছিল। প্ৰিন্সিপালো হৈছিল বোধহয়। অৱসৰ হৈছে, কেতিয়াবাই হৈছে, আমাতকৈ ডাঙৰ বহুত। তাৰমানে আমি মানে আমাৰ দেউতা আৰু ভাইৰ ল'ৰা, আমাৰ ভাই। এতিয়া ল'ৰাক আটক কৰিছে পুলিচে? আছে, এতিয়া লৈ যাব নেকি, আটক কৰিব। গৈছিলোঁ, চাই আহিলোঁ, মানে তলতে আছিল পৰি। তেজ কৰি আছিল বোলে। চকা অস্ত্ৰৰে আক্ৰমণ কৰিছে। এতিয়া কি দি কৰিছে আমি নাজানো। এতিয়া গাঁৱৰ মানুহ চবে মানুহ আহিছে, কি হৈছে কি হোৱা নাই এতিয়া গম পাইছে। এতিয়া পুলিচ হৈছে, ইনভেষ্টিগেশ্যন কৰি আছে। এতিয়া কি হ'ব এইটো এতিয়া আপোনালোকে পুলিচৰ লগত যোগাযোগ কৰক, কিহৰ পৰা হৈছে
কি কাৰণত হৈছে, মদ খাই হৈছে না ড্ৰাগছ খাই হৈছে, এইটোতো আমি এতিয়া কেনেকৈ ক'ম। মাৰ্ডাৰ বুলি এতিয়া মানে প্ৰচাৰ হৈ গৈছে। এতিয়া আল্টিমেটলি এতিয়া চাওক, পুলিচ আহিছে তাৰ মানে কি মাৰ্ডাৰে হ'ব, হয় নে নহয়? এতিয়া কোনোবা এটা বডি এটা এনেকৈ ইমান হেভি ইঞ্জুৰিড হোৱা ক'ত দেখা পাব? পৰি গ'লে ইমান ডাঙৰকৈ ইঞ্জুৰিড হ'ব জানো? নিশ্চয় এইটো মাৰিছে, মাৰাৰ কাৰণে এইটো এনেকুৱা হৈছে। চাওক আপোনালোকে সোধ পোছ কৰক, ইনভেষ্টিগেশ্যন হ'ব ওলাই যাব। তেওঁলোকৰ বিষয়ে অলপ জনাব নেকি? আপুনি ইয়াৰে মানুহ হয়, নাম তেওঁলোকৰ বিষয়ে ইতিমধ্যে গম পাইছে যে ঘৰৰ মাজৰে কাজিয়া লাগিছিলে, এইটো মাৰ্ডাৰ। ঘৰৰ মানুহৰ মাজত কাজিয়া লগা সেইটো নহয়, কাৰণ ইমান মানুহ নাই যে ঘৰৰ মানুহত কাজিয়া লাগিব। মাক আছে, বাপেক আছে, এইখিনিয়ে আৰু। তাহাঁতৰ মাজত কি কি হৈছে এইটোতো আমি এতিয়া কেনেকৈ গম পাম? ভিতৰৰ কথা আমি আৰু কেনেকৈ গম পাম? আপুনি লোকেলৰ মানুহ, আমি লোকেলৰ ড্ৰাগছ খাই নেকি ল'ৰাটো? এইটো শুনাটোতো ময়ো শুনিছোঁ আৰু বাকী বহুত মানুহ শুনিছে, হ'বও পাৰে। নামটো কি আছিল? আপুনি জনাত নাম কি আছিল? মৃত্যু হৈছে। পুত্ৰৰ নাম কি আছিল? পুত্ৰৰ নাম কিবা পদপানী ব্ৰহ্ম আৰু মাকৰ নাম? মাকৰ নামটো একজেক্ট গম নাপাওঁ। পাৰ্বতী নামবিলাক গম নাপাওঁ। এইখন ঘৰত তিনিজনেই আছে। তিনিজনে আছে, আৰু ডাঙৰ এজন আছে, ডাঙৰটো বেলেগকৈ থাকে। আমি জানাত মতে বেলেগকৈ থাকে, তেওঁ বেলেগ মানে হেৰি কৰে। এনে কেইটা মানত হোৱা এনে সন্দেহ আছে? কেনেকৈ গম পালে? এনে আমি গম পাইছোঁ 8টা 8:30 মান ৰাতি। বেছি সময় হোৱা নাই আৰু 2-2.5 ঘণ্টা। এইটো আমি আৰু কেনেকৈ গম নাপাওঁ, এইটো এতিয়া কেনেকৈ মাৰিছে, কাৰণ এতিয়া পুলিচবিলাক